APSC মেইনছ জেনেৰেল ষ্টাডিজ 5ৰ এটা প্ৰশ্ন এনিউমেৰেট দ্য প্ৰভিজনছ অৱ দ্য আছাম প্ৰাইমেৰী এডুকেশ্যন এক্ট। প্ৰশ্নটোত কৈছে যে অসম প্ৰাথমিক শিক্ষা আইন 1926ৰ বিধান গণনা কৰা। ব্ৰিটিছৰ আধিপত্যৰ যথেষ্ট অংশ হিচাপে 18 শতিকাৰ মাজভাগৰ পৰা অসমে আধুনিক শিক্ষা ব্যৱস্থাৰ নীতি, ব্যৱস্থা আৰু পৰিসৰৰ অভিজ্ঞতা লাভ কৰিছিল। অসমৰ বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ পুনৰ্গঠন আৰু সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসমৰ বাবে প্ৰথম বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন আছিল অসম প্ৰাথমিক শিক্ষা আইন। অসম প্ৰাথমিক শিক্ষা আইন 1926ৰ বিধানসমূহ হ'ল: ই সমগ্ৰ অসমলৈ বিস্তৃত। সভাত উপস্থিত থকা সদস্যৰ 2/3 সংখ্যাগৰিষ্ঠতা থকা যিকোনো স্থানীয় কৰ্তৃপক্ষই 6 পৰা 11 বছৰৰ ভিতৰৰ শিশুৰ বাবে নিজৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তনৰ সংকল্প ল'ব পাৰে। স্থানীয় কৰ্তৃপক্ষই চৰকাৰক স্থানীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ মুঠ বৰ্তমানৰ ব্যয় আৰু বাধ্যতামূলক প্ৰাথমিক প্ৰৱৰ্তনৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত শিক্ষা খৰচ সম্পৰ্কীয় সকলো বিৱৰণ দেখুৱাই দাখিল কৰিব লাগিব। স্থানীয় কৰ্তৃপক্ষই প্ৰস্তাৱটো বিবেচনাৰ বাবে চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব। প্ৰস্তাৱটো অনুমোদিত হোৱাৰ ক্ষেত্ৰত চৰকাৰে অতিৰিক্ত খৰচৰ বাকী 2/3 স্থানীয় কৰ্তৃপক্ষক প্ৰদান কৰিব লাগিব। কোনো ছাত্ৰ-ছাত্ৰীৰ পৰা কোনো ধৰণৰ মাচুল লোৱা নহ'ব। শিক্ষা সমিতিয়ে পৰামৰ্শ দিলে দৰিদ্ৰ শিশুসকলক কিতাপ আৰু অন্যান্য লেখা সামগ্ৰী প্ৰদান কৰা হ'ব। স্থানীয় কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট শিক্ষা সমিতিখনে আইনখনৰ বিধানসমূহ বলৱৎ কৰাৰ দায়িত্ব ল'ব। প্ৰাথমিক শিক্ষাই অৱশ্যে এই সময়ছোৱাত অসমত লাহে লাহে অগ্ৰগতি লাভ কৰিছিল। অনুদান দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ভুল নীতি, প্ৰাথমিক শিক্ষাৰ নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় বৰ্ডৰ অদক্ষতা আৰু জনসাধাৰণৰ উদাসীন মনোভাৱে এই লেহেমীয়া অগ্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল।